বৰ্তমান শুই আছিলোঁ, শুই থকা অৱস্থাত ডাকঘৰৰ পৰা কল কৰিছে যে মোৰ নামত এখন চিঠি আহিছে। তেওঁলোকে মানে ওলাই যাব মাতিছে চিঠিখন আনিবৰ কাৰণে। তো মই এতিয়া চাৰিআলিলৈ যাওঁ, চিঠিখন লৈ আনোগৈ, কি চিঠি আহিছেনো চাওঁ। তো আপোনালোকেও চাই যাওক ভিডিঅ'টো শেষলৈকে, তাই কি চিঠি আহিছে, কি কাৰণে আহিছে, ক'ৰ পৰা আহিছে, তাকে ব'লক এতিয়া চিঠিখন লৈ আনোগৈ। দৰ্জাখন খুলি লওঁ। চেণ্ডেল পিন্ধা হৈ গ'ল। তাৰপৰা তো এতিয়া মই চাইকেলখন লৈ যাব লাগিব। মই চাইকেলখন লৈ লওঁ। এইখন মোৰ চাইকেল, অৱস্থা চাওক। চাইকেল অৱস্থা এইয়া পঞ্চা। এয়া আমাৰ ৰাস্তা দেখিছে, একদম পূৰা বোকা হৈ আছে। এতিয়া চাৰিআলিলৈকে খোজকাঢ়ি যাব লাগিব, আৰু মাজে মাজে খোজকাঢ়ি যোৱাটো ভালো আচলতে স্বাস্থ্যৰ কাৰণে। তো চাইকেলখন পঞ্চাৰ হ'ল, এটা কাৰণত ভালো হৈছে আৰু এটা কাৰণে বেয়াও হৈছে। কাৰণ মানে কি হ'ল, এতিয়া ৰ'দৰ যি অৱস্থা কৰি দিছে, তো নাই লৈ পিনে যাওঁ ঘৰলৈ, ঘৰতে ভিডিঅ' বনামগৈ। তো ব'লক, এই আগত গাড়ীখন পাৰ হৈ চাৰিআলি পালোহি আৰু চিঠিখন ল'লোঁ। এতিয়া ঘৰ যাওঁ। চিঠিখন আনিলোগৈ, চিঠিখন আছিলে এইখন। চাৰিআলি ভিডিঅ' নবনালোঁ, কাৰণ মই যিহেতু আজি প্ৰথম ভিডিঅ' বনাইছোঁ, অলপ লাজো লাগিল। তো চিঠিখন আহিছে মুম্বাইৰ পৰা। আৰু এইখিনিতে কওঁ যে মোৰ আৰু এটা চেনেল আছে, চেনেলটোৰ নাম হ'ল কেব এডুকেশ্যন। মোৰ বুলি ক'লে ভুল হ'ব, কিয়নো আমি তাত বিশেষকৈ দুজন ব্যক্তিয়ে বৰ্তমান কাম কৰি আছোঁ। আৰু আমাৰ চেনেলটোত যিসকল ছাবস্ক্ৰাইবাৰ আছে তেওঁলোককো বহুত ধন্যবাদ জনাইছোঁ, কিয়নো তেওঁলোক নোহোৱা হ'লে আজি হয়তো ইমানকণো আগবাঢ়ি যাব নোৱাৰিলে হ'লে। আজি আমাৰ যিটো কেব এডুকেশ্যন চেনেল আছে, তেওঁলোকৰ মৰম আৰু আশীৰ্বাদতে ইমানকণ আগবাঢ়ি গৈছে। বৰ্তমান আমাৰ 6000 ছাবস্ক্ৰাইবাৰো অতিক্ৰম হৈছে। অনাগত দিনবোৰতো যাতে এনেদৰে মৰম আৰু আশীৰ্বাদ কৰি যায়, তো তাৰে কামনা কৰিছোঁ। তো এতিয়া চিঠিখনত কি আছে মই তাকে খুলি চাওঁ বোলো। ইয়াত লিখা আছে গুগল AdSense, আৰু এই চাইডে লিখা আছে মোৰ ভাগৰ এড্ৰেছ, আৰু চিঠিখন য'ৰ পৰা আহিছে তাৰ এড্ৰেছ দিয়া আছে মুম্বাই। চিঠিখনৰ ভিতৰত 6টা সংখ্যাৰ এটা পিন আহিছে, আৰু এই পিনটো অহাৰ কাৰণ হ'ল যে ইউটিউবাৰজন এজন প্ৰকৃত ক্ৰিয়েটৰ হয় নে নহয় তাকে ভেৰিফাই কৰিবৰ কাৰণে এই পিনটো আহে। এই চিঠিখন কেতিয়া আহে? যেতিয়া এটা ইউটিউব চেনেলত 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা কমপ্লিট হয়, তেতিয়া মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰি। হয়তো বহুতে জানে আৰু বহুতে নাজানেও এই কথাটো। আৰু সেই মনিটাইজেশ্যন যেতিয়া এপ্লাই কৰিব, তাৰ পাছত যেতিয়া ইনকম $10 অৰ্থাৎ ৰেভিনিউ $10 হ'ব, তেতিয়া এনেধৰণে এডচেন্সৰ পৰা চিঠিখন ডাকঘৰ যোগেদি আপোনাৰ বা ইউটিউবাৰজনৰ ওচৰলৈ আহে। এই পিনটো নহালৈকে বেংক একাউণ্ট এডচেন্সৰ লগত লিংক কৰিব নোৱাৰি, আৰু যেতিয়া আপোনাৰ লিংক নহয় তেতিয়া আপোনাৰ কোনো ধৰণৰ যিমান দূৰ ইনকম হ'লেও আপোনাৰ একাউণ্টলৈ কেতিয়াও পইচা নাহে। আজিৰ ভিডিঅ'টো আছিল ইমানেই। যিহেতু আজি মই প্ৰথম ভিডিঅ' বনাইছোঁ, কথাবোৰ কওঁতে কিছু অসুবিধাও হৈছে, আৰু যদি কিবা ভুল হৈছে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব।